প্ৰিয় বৈষ্ণৱসকল, আজি আপোনালোকক এগৰাকী আইক চিনাকি কৰি দিব লৈছোঁ। আইগৰাকীৰ নাম হৈছে চন্দ্ৰিকা বৰা, সোণপৰা প্ৰাথমিক বকলীয়া ঘাট। তেওঁ শ্ৰীমন্ত শংকৰ লীলা মনোহৰ নামৰ এভাগী পুথি হিয়াৰ মাজত লৈ ঘূৰি ফুৰিছে। তেওঁ ভাবিছিল যে এই শাস্ত্ৰভাগ তেওঁৰ লগতে গুচি যাব। এই শাস্ত্ৰভাগ ফালি চিৰি গ'ল, যদিও এই শাস্ত্ৰভাগ তেওঁৰ মুখস্থ আছে আৰু এই শাস্ত্ৰভাগ তেওঁ আজি আমাৰ আগত পাঠ কৰিছে আৰু আমি এই সুযোগতে এই পাঠভাগ ৰেকৰ্ডিং কৰি ৰাখিছোঁ ইলেক্ট্ৰনিক মাধ্যমত আৰু আমি তাকেই আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। ইয়াতে 4টা খণ্ডত আমি এভাগীকৈ 4টা ভাগত আমি প্ৰচাৰ কৰিম আৰু আহক এই মনোৰম শাস্ত্ৰভাগ আমি শ্ৰৱণ কৰোঁ। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। যোগ এৰি ভক্তি দৃঢ় ধৰি সংসাৰত প্ৰৱেশিলা। শিৰোমণি ভূঞা হৈয়া ধৰ্ম মত ৰাইজত চৰ্চা কৰিলা। অৰিষ্টাসুৰক যিমতে মৰিলা সাক্ষাৎ শ্ৰীকৃষ্ণ হৰি। তুমিও তেমনে সান্দক বিমৰ্দি ভান্দিলা সবাৰ ভৃতি। হে ৰাম ভোৰ তালানিলা খুটি তালানিলা ৰচিলা কীৰ্তন পদ। ৰুক্মিণী হৰণ ভকতি প্ৰদীপ নিমিন সিধ সংবাদ। ফাগুন মাহতে গছে ফুলে পাতে আনন্দ বহিয়া গলা। দৌল সাজিয়া আবিৰ খেলিয়া ফাগুন উৎসৱ প্ৰৱৰ্তাইলা। হে ৰাম দশম পঢ়োতে ওলাইলা হাততে ব্ৰজবাসী সকল। বিষ্ণু বুদ্ধি কৰি কৃষ্ণক পূজন্তে দেখাইলা স্বৰ্গ লোক। ৰাম ভূঞা সব সংগে অতি মনোৰংগে হৰি কথা চৰ্চা কৰিলা। গৃহৰ অন্তৰে 4 হদ মাৰি নামঘৰ সাজিয়া লৈলা। হে ৰাম কৃষ্ণে নিশ্চয় স্বয়ং ভগৱন্ত দুহানে নাহিকে ভৃণ। অগুণক ধৰি নিগুণে চলই শিষে সঁচা ভক্তৰ চিন।
বোলে ভূঞা সবে আমিও তোমাৰ সাক্ষাৎ শ্ৰীকৃষ্ণ হৰি আমিও প্ৰাৰ্থিছোঁ আমাৰ সবকো দেখুওৱা স্বৰ্গপুৰী সি কথা শুনিয়া বুলিলা হাঁহিয়া কৰি বুজিবা বুলিলা ভূঞা সব সংগে দলক বান্ধিয়া যাত্ৰা কৰিবা কলৈলা ৰাম কপিলি কাষৰে চিলাজী কমাৰে তহিকে লাগিয়া গলা দাইনা হাত বেৱা 13 আঙুল দিয়া খোল গহিবা কলৈলা খোলকো গহিলা সিয়ায়ো তুলিলা ঘূণ দিতে নজানিলা অসন্তোষ মনে চিন্তা কৰি ঘনে সজাতে সুতীয়া ৰৈলা চোৱা পাতৰ ভাত খায়া কাকে থুত তালিতে গয়া ঘখাইলা তুন তুন কৰি শব্দ ওলাইলা গিৰি খাই উঠি বহিলা ৰাম বৰা ভাত দিয়া খোলা কবাতিয়া তালিতে লগাইলা ঘূণ সুমধু সুন্দৰ শব্দ ওলাইলা তাখিত খিত ধুম সপ্ত বৈকুণ্ঠক পততে লেখিলা ৰৈলা স্থগিত খায়া কল্পতৰু বৃষ দিতে নাহি ছিদ্ৰ চিন্তিলা গালে হাদিয়া কাষতে চন্দৰী বোলে ডেকাগিৰি কে নহলা বিমৰিষ শ্ৰীমন্দিৰৰ কাষে দিয়া লাখে লাখে সেহি কল্পতৰু বৃষ ৰাম সি কথা শুনিয়া তুলিকা তুলিয়া আকিলা যথাৱত হেঙুল হাইথাল লগাইলা ভাল প্ৰস্তুত কৰিলা পত নামঘৰে নিয়া মঞ্চত নিমিয়া তহিতে টঙিয়া দিলা সতায়াৰিয়া সবে জোকৰীয়া অন্য পথ গৃহকে গলা ৰাম ৰাম বনমালী আদি হলা পালি গুৰু হলা সূত্ৰধাৰ মুখাচু পিন্ধিয়া নতুৱা ভতুৱা সবে হলা জাতিষ্কাৰ ৰাম নটা খোলৰে বাজনা বজালা কৰ্ণে তাল লাগি গলা বুঢ়াও বন্দনা কৰি আৰাধনা
চিহ্ন যাত্ৰাই আৰম্ভিলা বহাগো গায়নে মেঘ মণ্ডল টানে ধাৰাসাৰে বৃষ্টি হ'লা খাল বিল ভৰি উঠিলে লহৰি সবে জলময় হৈলা ৰাম পাছে নাৰায়ণ হুয়া বিলক্ষণ দেখা দিলা স্বৰ্গ ওপৰে যত মানে লোক উঠিল সকল নমস্তিলা কৰ জোৰে ৰাম ধেমালি ৰয়ন্তে গুৰু মুখ পদ্মে বায়ুমণ্ডলী টানিলা খুন্দা কলৰ পাত সৰি যাতে জাত পুনোবাৰ লাগি ৰলা ৰাম নামঘৰ উপচি নৰ নাৰী ঠাচি তিলেক সন্ধি নৰলা ৰাতিকো নগনি দিনকো নমনি সবে একাকাৰ হৈলা ৰাম শংকৰৰ তেজে ধখিলে সবাকো আচাৰ্যই অদ্ভুত হ'লা দেৱ শক্তি দেখি বামুণ সকলে তোমাতে শৰণ লৈলা শ্ৰীধৰ কন্দলী হৰি বনমালী জয় ৰাম সনাতন ব্ৰহ্মানন্দ ধিজ ৰাম ৰাম গুৰু আৰু যে অনেক বামুণ ৰাম তিৰুতীয়া গ্ৰামে জগদীশ নামে আছিল এক বামুণ জগন্নাথ হন্তে স্বপ্নাদিষ্ট হোৱা দুমাখে উজাই আহিল ৰাম শংকৰৰ আগতে থলা ভাগৱত স্বপ্ন কথা খানি কলা মাতা জগন্নাথ বুলিয়া সাক্ষাৎ গুৰুকে প্ৰণাম কৰিলা বিপ্ৰকা দৰিয়াই উৎসৱ কৰিয়া ৰচিলা পদ গীত বিপ্ৰয়ো দেখিলা গীতকে লেখিলা বাহস্কন্ধ ভাগৱত হে ৰাম ভাগৱত পায়া গুৰু হিষ্ট হোৱা ৰচিলা পদ গীত মধ্য শেষ দিয়া আদি দশম চোৱা নিজে তুমি লেখিলা অনন্ত কন্দলী আকুলি ব্যাকুলি উচিষ্ঠক খুজিলা মধ্য শেষ দিয়া আৰু দশম চোৱা হয়তো নিজে তুমি লেখিলা ৰাম স্বপ্ন কথা মানি ভাগৱত খানি পঢ়িবা কধি যে ললা
পাঠ শুনি শুনি গুৰু মনে গুণি দুগুণে সিদ্ধান্ত দিলা পঢ়োতে পঢ়োতে দিন মাহয়ন্তে বছৰ আহিয়া ভলা পঢ়া কৰি সাংগ মনে কৰি ৰংগ বিপ্ৰয়ো ৰাম বুলিলা ৰামে হিমতে নানা কৰি বিনোদনা গোৱালা যৌৱন কাল ডাকিবোলা হৰি ওচৰো লকৰি এৰিয়া বিষয় জঞ্জাল হৰি ৰাম ৰাম কৃষ্ণ